অসমত প্ৰথমটো HMPV আক্ৰান্ত ৰোগী চিনাক্ত হৈছে। লখিমপুৰৰ এটি 10 শিশুৰ দেহত ধৰা পৰিছে HMPVৰ সংক্ৰমণ। ইতিমধ্যে ডিব্ৰুগড়ৰ MCHত ভৰ্তি কৰা হৈছে HMPVত আক্ৰান্ত শিশুটিক। ডিব্ৰুগড়ৰ আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰত ধৰা পৰিছে HMPV আক্ৰান্ত ৰোগী। নিয়মিত পৰীক্ষাত শিশুটিৰ দেহত ধৰা পৰিছে HMPV। শিশুটিক MCHত আছুতীয়াকৈ ৰাখি কৰা হৈছে উন্নত চিকিৎসা। HMPV ভাইৰাছত আক্ৰান্ত এটি শিশু লখিমপুৰৰ এটি 10 শিশুৰ দেহত ধৰা পৰিছে HMPVৰ সংক্ৰমণ। ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি আক্ৰান্ত শিশুটিক 8 জানুৱাৰীত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ আনিছিল শিশুটিক। অসমত প্ৰথমটো HMPV আক্ৰান্ত চিনাক্ত। অসমত HMPV ভাইৰাছত আক্ৰান্ত এটি শিশু লখিমপুৰৰ এটি 10 শিশুৰ দেহত ধৰা পৰিছে HMPV সংক্ৰমণ। ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি আক্ৰান্ত শিশুটিক 8 জানুৱাৰীত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ আনিছিল শিশুটিক। পূৰ্বৰে পৰা জ্বৰ, পানী লগা কাহত ভুগি আছিল শিশুটি। পৰীক্ষা নিৰীক্ষা কৰাত শিশুটি HMPVত আক্ৰান্ত বুলি নিশ্চিত হয় চিকিৎসকসকল। ইফালে ডিব্ৰুগড়ত HMPV অৰ্থাৎ হিউমেন মেটাপনিউমো ভাইৰাছ নতুন নহয় বুলি স্পষ্ট কৰি দিয়ে MCHৰ অধীক্ষক ডাক্তৰ ধ্ৰুৱজ্যোতি ভূঞাই। উল্লেখ্য যে 2001 চনত প্ৰথম HMPV ভাইৰাছ ধৰা পৰিছিল দেশত। 2014 চনৰ পৰা ডিব্ৰুগড় জিলাত HMPVৰ 110টা কেছ ধৰা পৰিছে। 2025 বৰ্ষত এইটো প্ৰথমটো HMPV ভাইৰাছ ধৰা পৰিছে ডিব্ৰুগড় জিলাত। ইফালে কেন্দ্ৰীয় চৰকাৰৰ পৰামৰ্শ অনুসৰি সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে ৰাজ্য চৰকাৰৰ সম্পূৰ্ণ সাজু বুলি আশ্বাস দিয়ে মন্ত্ৰী অশোক সিংঘালে। আনহাতে দেশত HMPVত আক্ৰান্তৰ সংখ্যা 10 জনলৈ বৃদ্ধি পাইছে। কেৱল গুজৰাটতে 4 গৰাকীৰ দেহত পোৱা গৈছে HMPVৰ সংক্ৰমণ। শুক্ৰবাৰে গুজৰাটত এটি 9 শিশুৰ দেহত ধৰা পৰিছে HMPVৰ অৱস্থিতি। বৃহস্পতিবাৰে গুজৰাটৰ খবৰকান্ত জিলাৰ এজন 8 বছৰীয়া শিশুৰ দেহতো ধৰা পৰিছিল হিউমেন মেটাপনিউমো ভাইৰাছ। সম্প্ৰতি এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন হৈ আছে HMPVত আক্ৰান্ত শিশু দুটি। শ্বাস-প্ৰশ্বাসক প্ৰভাৱিত কৰা কেইবাটাও ভাইৰাছৰ ভিতৰত অন্যতম HMPV বুলি প্ৰকাশ কৰিছে গুজৰাট স্বাস্থ্যমন্ত্ৰী ঋষিকেশ পেটেলে। ইতিমধ্যে গুজৰাটৰ HMPV ৰোধৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে।